নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ব যে এই সমগ্ৰ যি দুৰ্গা পূজা, এই দুৰ্গা পূজা কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু দুৰ্গা পূজানো কেই ভাগত পৃথিৱীত কৰা হয় তাৰ বিষয়ে আজি এই ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দুৰ্গা পূজা সাধাৰণতে দুটা সময়ত কৰা হয়। এটা হ'ল বসন্তকালত যিটো দুৰ্গা পূজা কয়, সেই দুৰ্গা পূজাৰ নাম হ'ল বাসন্তী পূজা। দুৰ্গা দেৱীৰ আন এটা ৰূপ বাসন্তী দেৱী, আৰু তেওঁক পূজা কৰা সময়ত সেই পূজা আৰম্ভ কৰে বসন্তকালত। সেই বসন্তকালত আৰম্ভ কৰা পূজাখনৰ নাম হ'ল বাসন্তী পূজা। আৰু বৰ্তমান শৰৎকাল, আৰু এই শৰৎকালত শাৰদীয় দুৰ্গা পূজা আৰম্ভ হয়, আৰু এই পূজাখন ত্ৰেতা যুগৰ পৰা আৰম্ভ হয়, আৰু এই পূজাখন অকাল বোধন পূজা বুলিও জনা যায়। কাৰণ ভগৱান শ্ৰীৰামে যেতিয়া ৰাৱণৰ লগত যুদ্ধ কৰিছিল সীতাৰ কাৰণে, আৰু ৰাৱণ আছিল এজন শক্তিশালী আৰু এজন বিদগ্ধ পণ্ডিত, এজন ব্ৰাহ্মণ। তেওঁক কোনো পধ্যেই তেওঁক মৃত্যু কৰিব পৰা, তেওঁক বীৰ যিহেতু এই পৃথিৱীত টান, আৰু শ্ৰী ৰামচন্দ্ৰই তেওঁক মৃত্যু কৰিব পাৰিব স্বয়ং ভগৱানে। আৰু তেওঁক বধিব লাগিলে কি কৰিব লাগিব সেয়া ৰাম আৰু জাম্বৱনে সকলো জানিছিল, আৰু সেয়েহে ৰাৱণক অকালতে বধন কৰাৰ উদ্দেশ্যতে এই পূজাখন আৰম্ভ কৰিছিল। এইখন হ'ল অকাল বোধন পূজা, আৰু এই পূজাখন অৱতৰত কৰিছিল কাৰণে এই পূজাখনক অকাল বোধন পূজা বুলিও কয়। আৰু দুৰ্গা পূজা ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমী, এই কেইদিন দুৰ্গা পূজা আৰম্ভ কৰিছিল। ভগৱান শ্ৰীৰামে যেতিয়া দুৰ্গা দেৱীক পূজা কৰিছিল, আৰু তেতিয়া ৰামে 108টা নীল পদ্মৰে এই পূজা আৰম্ভ কৰিছিল। আমি সাধাৰণতে বগা, ৰঙা আদি আমি পদুম ফুল দেখিবলৈ পাওঁ, কিন্তু ৰামে দুৰ্গা দেৱীৰ চৰণত তেতিয়া নীলা পদুমেৰে পূজা কৰিছিল। কাৰণ সেই নীলা পদুম সহজলভ্য নাছিল, কাৰণ এটা সৰোবৰতে সেই পদুম পোৱা যায়, আৰু সেই পদুম বিচাৰি হনুমান গৈছিল, আৰু হনুমানে সেই পদুম ফুল বিচাৰি 108টা সেই সৰোবৰত আছিল, আৰু আটাইকেইটা পদুম ফুল ছিঙি আনি প্ৰভু ৰামচন্দ্ৰৰ হাতত দিছিল। আৰু ৰামচন্দ্ৰই সেই 108টা নীলপদ্মৰে দেৱীৰ চৰণত আহুতি দি আছিল, আৰু আহুতি দি থকা সময়তে তাৰে এটা পদুম ফুল দুৰ্গা দেৱীয়ে লুকাই থৈ দিছিল, আৰু দুৰ্গা দেৱীয়ে চাব খুজিছিল এইজন কোন। সঁচাকৈয়ে তেওঁৰ অন্তৰত, তেওঁৰ দেহত ভগৱান ৰামচন্দ্ৰ হয়নে, তেওঁ স্বয়ং ভগৱান হয়নে নহয়, তাৰ প্ৰমাণ চাবৰ কাৰণে এটা ফুল দুৰ্গা দেৱীয়ে লুকাই থৈছিল। আৰু যেতিয়া এটা এটাকৈ 108টা ফুলেৰে আহুতি সমাপ্ত হ'ল, এটা ফুল যেতিয়া নোহোৱা হ'ল, তেতিয়া শ্ৰীৰামে তেওঁৰ ধনু আৰু শৰ তেওঁৰ বাওঁ চকুত লগাই তেওঁ এই নীল পদুমৰ হৈ তেওঁৰ এটা চকু দেৱীৰ চৰণত দান কৰিব বিচাৰিছিল। আৰু কাৰণ ভগৱান শ্ৰীৰামক নীলকমল বুলিও কয়, যিহেতু তেওঁৰ দেহৰ বৰণ নীলা আছিল, আৰু তেওঁৰ চকুজুৰি নীলা পদুমৰ নিচিনা আছিল, সেয়েহে তেওঁৰ এটা চকু ভগৱানে দুৰ্গা দেৱীৰ চৰণত যেতিয়া দান দিবলৈ তেওঁ ধনু কাৰ চকুত লগাই লৈছিল, তেতিয়া দুৰ্গা দেৱীয়ে নিজেই ওলাই আহি তেওঁৰ হাতত ধৰিছিল, আৰু ৰামচন্দ্ৰ কোন তেওঁ জানিব পাৰিছিল। সেয়েহে তেওঁৰ যিখিনি দোষ, সেই দোষৰ পৰা তেওঁ ক্ষমা বিচাৰিছিল, আৰু ৰাম আৰু দুৰ্গাৰ তাত মিলন হৈছিল। আৰু তেতিয়াই দুৰ্গা দেৱীয়ে ৰামক আশ্বাস দিছিল যে তেওঁৰ হাততে ৰাৱণ নিশ্চয় বধ হ'ব, আৰু এই কামৰ সহায় দুৰ্গা দেৱীয়ে নিজেই কৰিব। আৰু তেতিয়াৰ পৰা আজিলৈকে আমাৰ মানৱ সমাজে সেই ত্ৰেতা যুগৰ পৰা এতিয়ালৈকে শাৰদীয় দুৰ্গা পূজা আৰম্ভ কৰি আহিছে, আৰু এই পূজা পালন কৰি আহিছে। আৰু এই পূজাত মানৱ সমাজৰ দেহৰ পীড়া, বেমাৰ, দুখ, কষ্ট আদি সকলো দুৰ্গা দেৱীয়ে হৰণ কৰি নিয়ে। সেয়েহে আমি সমস্ত মানৱে এই পূজাত দেৱীৰ চৰণত এটা হ'লেও সেৱা লৈ এই পূজাত আমি ভাগ ল'ব লাগে। আমি আটাইকেইদিনে আমি দেৱীৰ চৰণত চৰণ চিন্তি সেৱা জনাব লাগে, যাতে আমাৰ আহি থকা দিনবোৰ ভালে কুশলে পাৰ হয়। আৰু বন্ধুসকল, এই পূজা যিহেতু পৃথিৱীত দুবাৰ কৰা হয়, এবাৰ বসন্তকালত আৰু এবাৰ শৰৎকালত, এই দুয়োখন পূজাই আমাৰ দুৰ্গা দেৱীৰ নামতে কৰা হয়। বন্ধুসকল, কেনে পালে আজিৰ ভিডিঅ'টো আপোনালোকে মোক কমেণ্ট কৰি জনাব, কাৰণ দুৰ্গা পূজাৰ বিষয়ে ক'ব গ'লে আৰু বহু সময় লাগিব, যিহেতু ইমান সময় ল'বও নোৱাৰি। মই যিখিনি জানিলোঁ মোৰ এই
অল্প জ্ঞানেৰে আপোনালোকৰ ওচৰত মই দাঙি ধৰিলোঁ। যদি ইয়াত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক নিজৰ বুলি ক্ষমা কৰি দিব। ভুল যথেষ্ট হ'ব পাৰে, মই ভুল নোহোৱা বুলি নকওঁ। যিহেতু অভিজ্ঞ লোকসকল মোতকৈ বহু জনা আছে, তেওঁলোকে ইয়াত কৰি আকৌ ভালকৈ বহলাই ক'ব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।